নমস্কাৰ নমস্কাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক লগতে ঘণ্টা বটনটো দবাই দিয়ক ইয়াৰো বোলে কিটা নমস্কাৰ বাতৰি পৰিছোঁ মই গগৈ দাই প্ৰথমতে আমাৰ আজিৰ শীৰ্ষ বাতৰিসমূহ হৈছে বানপীড়িত অঞ্চলত আমাৰ কেমেৰা পাৰ্চন আৰু ৰিপৰ্টাৰ গৈ অৱস্থিতি হৈছেগৈ আমি আজি আলোচনা কৰিম তেওঁলোকৰ জীৱন সংগ্ৰামৰ বিষয়ে তেওঁলোকে কেনেকুৱা অঞ্চলত জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে তেনেহ'লে ব'লক আমি আজি তেওঁলোকৰ জীৱন সংগ্ৰামৰ বিষয়ে চাওঁ পাৰ্চন মনোজ নাথ আৰু আমাৰ ৰিপৰ্টাৰ সমীৰণ নাথ মন্তব্য আগবঢ়ায় তেনেহ'লে হেল্ল' বুলি কৈ আমি আগবঢ়াওঁ সমীৰণ নাথক হেল্ল' সমীৰণ নাথ হেল্ল' আপুনি শুনা পাইছেনে আপুনি বিতংভাৱে হোৱা খবৰখিনি আমাক জনাব নমস্কাৰ আমি এটা জেগাত উপস্থিত আছোঁ এইটো জেগা মানে সৰু সুৰা অঞ্চলো নহয় ডাঙৰ অঞ্চলো নহয় বুজিছা নাই এতিয়া আমি আহি আছোঁ এজন লোকৰ ওচৰলৈ আমি বানপানী পৰিস্থিতি দেখিবলৈ পাইছোঁ কেমেৰা পাৰ্চন মনোজ নাথক মই দেখুৱাবলৈ কৈছোঁ ইয়াত একদম মানে ধুনীয়া পানীবিলাক পৰিৱেশ হৈ আছে হয় সমীৰণ নাথ আমি বুজিব পাৰিছোঁ আপুনি বিতংভাৱে কওকচোন সেই অঞ্চলৰ নমস্কাৰ আজি মই এটা নতুন জেগালৈ আহিছোঁ মানে এইটো বেয়া পানীৰ পৰিৱেশ বহুত কেমেৰা পাৰ্চন মই মনোজ নাথক দেখাবলৈ ক'ম চাৰিওকাষে কেৱল পানী হয় নাই পানী আমি এজন লোক আছে আমি তেখেতৰ ওচৰত যাম পানীৰ বিষয়ে সুধিবলৈ আহক কেমেৰা পাৰ্চন মনোজ নাথে দেখুৱাব এইজনক ইয়াতে কি হ'ল কি কৰিবা পানীয়ে পানী কেলা গোটেই পানী মানে আপোনাৰ কি হ'ল কালি গম পাই নাই এই ধোঁটাঙত ভেকুলীয়ে মুতি দিলে কেলা ইয়াত কেলা গোটেই পানী হ'ল কেলা ভেকুলী আমাৰ ইয়াত বহুত ভেকুলী আছিলে কেলা চব মুতিছে এতিয়া পানী উপঙি গৈছে আৰু কেলা ধুৰিবলৈ এই কেলা এণ্ডিটো ধুৰিবলৈ মানুহ কেলা মাৰিব দেই কেলা কৈ দিছে দেই ধোঁটাঙৰ ভেকুলীবিলাক এনেকুৱাই কেলা মুতে মানে কি খাই হেৰে জানে ধনী আপোনালোকে পানী যে কিবা বিনষ্ট কৰিছে নেকি বাৰু পানী দেখিছে কি কৰিব কেলা ভেকুলীয়ে মুতিছে কেলা হাগিছে কেলা গোন্ধাইছে কেলা তাৰমানে কি হৈছে ধনীবিলাক কেলা কেঁচু মৰিছে কেলা কেঁচুৰ গুণত মানুহ যাব পৰা নাই মোক কেলা হাঁহে বিলাকৰ কেঁচু কেলা মুতি হাগি গোন্ধত কেলা মানুহৰ ৰাস্তাত হাগিছে কেলা লেতেৰা কেলা হাবিটো নক'ব কাৰণ আমি মেডিয়া মানুহ নহয় মানুহে দেখিব নহয় আপোনাক টিভি পৰ্দাত দেখিব হয় নাই আপুনি তেনেকৈ কৰিলে ভাল নালাগিব টিভি পৰ্দাত নহয় আমি লোকে গ্ৰাম্য ৰেল মানুহ আপোনালোকে এতিয়া কিবা কিবি পৰিৱেশ বিনষ্ট বা কিবা পৰিৱেশ বিনষ্ট কি হাগিছে মানুহে দহনিত যোৱা মানুহগাল কেলা ৰাস্তাই পদূলি হাগিছে আমি চমু এটা বিৰতিলৈ ঘূৰি আহিছোঁ বিৰতিৰ পিছত আপোনালোকক আগত এতিয়া মই নতুন নিউজ চেনেলৰ নিউজ ৰিপৰ্টিঙৰ ওচৰলৈ লৈ যাম তেওঁ হৈ আছে বালিচাপৰি ঘিচুং গাঁৱৰ অঞ্চলত অৱস্থিত তেওঁৰ পৰা আমি জানিম সেই অঞ্চলৰ লোকসকলৰ জীৱন গাথাৰ বিষয়ে নমস্কাৰ আমি উপস্থিত আছোঁ এখন সৰু গাঁৱত দেখিবলৈ পাইছে বানৰ পৰিস্থিতি আমি এখন লোক আছে তাত আমি সুধিম তেওঁ কি মানে ইমান বান হৈছে পৰিস্থিতি দেখিবলৈ পাইছে পানী বহুত দ আৰু ৰাস্তা আকৌ অৱস্থা নাইকিয়া কৰি দিছে আমি সুধিম আপোনালোকৰ বানত কি কিবা কিবি ক্ষতি কওকচোন কি ক'ব ৰাইজ কোনো মানে ভাল ভাৱত থকা নাই চব কোৰ্টমূৰীয়াত আছে আপোনালোকে দেখিছে যে এইটো এটা কিমান বৃহৎ অঞ্চল কমেও এইটো আমাৰ টাউনৰ পৰা 1 কিলোমিটাৰ নিলগত এইটো অঞ্চল আপোনালোকে দেখিবলৈ পাইছে কিমান এটা ভয়াৱহ যিটো নিপকু আৰু যোনটো আপোনালোকে গম পাইছে আমাৰ মাজুলীৰ এইটো সোণোৱাল কছাৰী যোনটো এইটো এটা বান্ধ ছিঙি দিলে সেই ছিঙি দিয়াৰ ফলত এতিয়া আমাৰ পানীটো 3 দিনৰ মূৰত ওলাইছে যদিও পানীটো মানে ঘণ্টাত 1 হাতমানকৈ বাঢ়িবলৈ লৈছে এনেকৈ বাঢ়ি থাকিবলৈ কিন্তু আমাৰ বিপৰ্যয় নামি আহিব আমাৰ ইয়ালৈ আপোনালোকে দেখিছে যে ইয়াত চব পানী কিমান জনসাধাৰণ ইয়াৰ মানুহ আহি আছে ইয়াত আপোনালোকে দেখিব পাইছে জনসাধাৰণ আহি আছে এইবিলাক কিমান মানুহবিলাক দুৰ্দশা হৈছে এখন তিয়নি পিন্ধি আহিবলগীয়া হৈছে আপোনালোকে চাওক ৰাইজ কিমান কষ্টত এইখন কিমান কথা আছে কাৰণ এইটো
হাই ৰোড বুলি ক'ব লাগিব যিখিনি নহয় এইটো কাৰণ গোৱালাবাৰীটো কমলাবাৰী পথ আপোনাক মই কথাবোৰ মই বুজি পাইছোঁ আপোনালোকৰ দুখৰ বিষয়ে মই বুজি পাইছোঁ দেখিবলৈ পাইছে কেমেৰা পাৰ্চন মনোজ মাধৱী খবৰ ৰাস্তাৰ অৱস্থা ইয়াত দেখিবলৈ পাইছে গোটেই শিল বালি ইয়াত একো নাই 3 কোটি টকীয়া ৰাস্তা ইয়াৰ অৱস্থা ইয়াত দেখিবলৈ পাইছে 3 কোটি টকীয়া ৰাস্তা ইয়াৰ অৱস্থা ইয়াৰ আপুনি কি ক'ব ৰাস্তাটোৰ বিষয়ে কিবা চৰকাৰে পদক্ষেপ এইটো ৰাস্তা পাইছিলে এজন ঠিকাদাৰ নাম নকওঁ মই তেওঁ 3 কোটি টকীয়া ৰাস্তাটো সাধাৰণ চেনগেমেলকে পেলাই থৈ দিলে আমি তেওঁক অতিভাৱে ধিক্কাৰ জনাইছোঁ যে এই ৰাস্তাটো পুনৰ নিৰ্মাণ কৰি এটা সুস্থ আৰু এটা সুন্দৰ ৰাস্তা গঢ়িবলৈ তেওঁক অনুৰোধ জনা হ'ল কাৰণ তেখেতে দাঙি ধৰিছে তেওঁৰ দুখৰ কথা দাঙি ধৰিছে দেখিবলৈ বহুত মানে দুখ লগা বিষয়ে দেখিবলৈ পাইছে 3 কোটি টকীয়া ৰাস্তা ইয়াৰ ভাগি চুৰমাৰ হৈ গ'ল এয়া কি হ'ল সপোন নে দিঠক এয়া কি হ'ল আপুনি কি ক'ব ইয়াৰ বিষয়ে কি ক'ম মই আপোনালোকক কৈছোঁৱে যে মিডিয়া সেইদিনাখনি আৰু অইন মিডিয়া চেনেল আহিছে মই তেওঁলোকক কৈছোঁ যে এই ৰাস্তাটো সৌ সিদিনালৈকে বৰ্তমান 2000 এইটো মই চনটো ঠিক পাহৰিলোঁ সেই চনত এই ৰাস্তাটো বনাইছিলে কিন্তু বৰ্তমান যিটো সোণাল কছাৰী পানীয়ে ভাঙি পেলাই ৰাস্তা আপোনালোকে চাব পাৰে ইয়াত গোটেই খান্দি পেলাই ইয়াত মাটি চিন নাইকিয়া কৰিছে বৰ্তমান ইয়াত মানুহ ৰাস্তাতে আহিব পৰা নাযায় খালত সোমাই মৰিছে এটা আপোনালোকে চাওক কি পৰিস্থিতি বহুত দূৰ আমি দেখিবলৈ পাইছোঁ কেমেৰা পাৰ্চন মনোজ নাথক আমি দেখুৱাবলৈ কৈছোঁ বহুত ইয়াত দ বাম খাল কোনো মানুহ আহিব পৰা নাই দেখিবলৈ পাইছে কেমেৰা পাৰ্চন মনোজ নাথে দেখুৱাই আছে ইয়াত কি আপোনালোকৰ কিবা ৰিলিফৰ ব্যৱস্থা কৰিছে নেকি ৰিলিফ 3 দিন ধৰ আজিলৈকে বান হ'ল চৰকাৰৰ কোনো ৰিলিফৰ ৰতো নাই আনকি ধৰক আপোনালোকে পানী এটুপি দিব নাই আমি চৰকাৰক মাননীয় সৰ্বানন্দ সোণোৱাল চৰকাৰে ৰাতি অনুৰোধ জনাওঁ যে আমাক এই যিটো আমাৰ দুৰ্দশাগ্ৰস্ত জীৱন কটাই আছোঁ পানীত তেওঁ অনুৰোধ জনাইছোঁ যে আমাক অইন একো নালাগে আনকি এটুপি পানী দিয়ক খাবলৈ পানীৰ কাৰণে আমি হাহাকাৰ কৰিছোঁ চব দমকল আপোনালোকে চাব পাৰে প্ৰত্যেকখন গাঁৱত দমকল তল গৈছে পানী দূষিত পানী খাব নোৱাৰোঁ কাৰণ আৰ্ছেনিক আজিকালি জানিছা আমাৰ মাজুলীত আৰ্ছেনিকৰ প্ৰভাৱ বেছিকৈ উদ্ভিদ ফলত কেঞ্চাৰ ৰোগ হৈছে সেইটো কাৰণে আমি এই পানীটো খাব নোৱাৰোঁ আমি অঞ্চল আমাৰ কাৰিকৰী স্বাস্থ্য বিভাগক অনুৰোধ জনাইছোঁ যে আমাক এটুপি ফিল্টাৰ পানী খাবলৈ দিয়ক আমি অইন একো নালাগে এতিয়া আপুনি কি ক'ব পানীটো শুকাইছে নে বাঢ়ি আছে পানী বৰ্তমান আজি ৰাতিপুৱাৰ পৰা ইয়াত আৰু এফুটমান বাঢ়ি আছে পানী বৰ্তমান ৰ'দ দিছে যদিও পানীটো শুকোৱাৰ অৱস্থাত হোৱা নাই আৰু ৰাতিলৈ যদি এনেকৈ বাঢ়ে কিন্তু আমাৰ যোনটো ঘাইপথ কমপ্লিট ডুব যাব হয় ইয়াত দেখিবলৈ হৈছে তেওঁৰ দুখৰ বিষয় আমি কেমেৰা পাৰ্চন মনোজ নাথক গোটেই পৰিৱেশটো আমি দেখুৱাবলৈ অনুৰোধ জনাইছোঁ দেখিবলৈ পাইছে এটা দুখজনক বিষয় এইটো আমি বহুত পেন কোচাই আহিবলগীয়া হৈছে এয়া আমি বহুত দ ৰাস্তা ইয়াত 3 কোটি টকা ৰাস্তা ইয়াৰ অৱস্থা কৰিছে 1 কোটি বালি একো নাই দেখিবলৈ পাইছে এটা দুখৰ বিষয় আপোনালোকক কি এতিয়া কি আপোনালোকে পদক্ষেপ ল'ব বুলি ভাবিছে পদক্ষেপ আমি এইটো একো নলওঁ আমি পদক্ষেপ ল'বলৈকে আমাৰ কোনো সামৰ্থ্য নাই কাৰণ আমি এটা জনসাধাৰণ লোক এই জনসাধাৰণ লোকে আমি ইয়াত কোনো পদক্ষেপ ল'ব নোৱাৰোঁ কাৰণ এটা আমি অনুৰোধ কৰিব পাৰোঁ আপুনি প্ৰতিবাদ কৰিম বুলি কিবা হেৰি লৈছে নেকি প্ৰতিবাদ 10 টোমত হ'ব এইটো প্ৰতিবাদ নোহোৱাৰ কাৰণ নাই কাৰণ 3 কোটি টকাৰ ৰাস্তাটো যদি 10,000 বনাই থয় এইটো প্ৰতিবাদ নোহোৱা এতিয়া সাধাৰণ অকণমান বেছি নহয় সাধাৰণ পানীতে 3 কোটি টকাৰ ৰাস্তা ইয়াৰ অৱস্থা দেখিবলৈ পাইছে বহুত দুখজনক বিষয় হয় নমস্কাৰ থেংক ইউ নমস্কাৰ এনেকুৱা ভিডিঅ' আগলৈ চাই থাকিবলৈ হ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি লওক লাইক কৰক কমেণ্ট কৰক আৰু আগবঢ়াই নিয়া সহায় কৰক লগতে ভিডিঅ'টো ভাল লাগে যদি লাইক কৰক কমেণ্ট কৰক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেনেহ'লে আগৰ ভিডিঅ' এনেকুৱা ধৰণৰ মই ভিডিঅ' বনাই থৈছোঁ মই আই বটনত দি দিম আপোনালোকে চাওক ভাই ইন্দাহে দেখাইগা থেংক ইউ বাই বাই